ৱেলকাম অল অফ ইউ আপোনালোক সকলোকে আমাৰ নিউ লাৰ্ণিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটা নতুন খবৰ আহিছে আৰু অতিকৈ দৰকাৰী খবৰ। সেইটো হৈছে যে মুকলি হ'ল এটা নতুন এডুকেশ্যনেল পৰ্টেল RIIMS, য'ত সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ তথ্যসমূহ উপলব্ধ হ'ব। এইটো বিশেষকৈ তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় হ'ব যিসকলে শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ HRMISত নিজৰ তথ্যসমূহ লিপিবদ্ধ কৰিব পৰা নাছিলে। যিসকলে লিপিবদ্ধ কৰিলেও বৰ্তমান কৰ্মৰত বিদ্যালয়লৈ নাম স্থানান্তৰ কৰি লোৱা নাছিলে, কৰি ল'ব পাৰে। এতিয়া খুলিবলগীয়া মিউচুৱেল ট্ৰান্সফাৰৰ বাবেও এই নিজৰ বিদ্যালয়ত য'ত কাম কৰি আছে, য'ত আপুনি চাকৰি কৰি আছে, সেই বিদ্যালয়ত নাম নাথাকিলে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰিব নোৱাৰিব। আৰু সেয়েহে এতিয়া এই RIIMSত আপুনি নিজৰ তথ্যখিনি দিয়ক, লিপিবদ্ধ কৰক, আৰু তেতিয়া আপুনি নিজৰ টিচাৰ আইডিটো পাব। আৰু সেই টিচাৰ আইডিটো পালে আপুনি ধুনীয়াকৈ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু তেনেকৈ চাওক, আপুনি লগ ইন কৰিলে এনেকৈ পাব হোম। তাত আপুনি ষ্টুডেণ্ট এনৰলমেণ্ট, ষ্টুডেণ্ট এটেণ্ডেঞ্চ, ষ্টাফ এনৰলমেণ্ট, ষ্টাফ এটেণ্ডেঞ্চ, লিভছ, ৰিফ্লেকশ্যনছ, ডেপুটেশ্যনছ, লগ আউট আদি বিভিন্ন ধৰণৰ তথ্যবোৰ লিপিবদ্ধ কৰিব পাৰিব। লগতে চাওক, ষ্টাফ ৰেজিষ্ট্ৰেশ্যন আছে, য'ত আপুনি পাৰ্চনেল ডিটেইলছ, আদাৰ ডিটেইলছ, একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যনছ, ছাবজেক্ট এণ্ড কম্পিউটাৰ নলেজ, অফিচ ডিটেইলছ, অফিচিয়েল একাউণ্ট ডিটেইলছ, প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চেছ, এচিভমেণ্টছ আদিও লিপিবদ্ধ কৰিব পাৰিব। আৰু সেইটোতো যিসকল টিচাৰে বা শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ তথ্যসমূহ লিপিবদ্ধ কৰিব পৰা নাছিলে, তেওঁলোকৰতো সুবিধা হ'বই। আৰু লগতে বিশেষকৈ যিসকলে মিউচুৱেল ল'ম বুলি ভাবিছে বা মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এইটো যথেষ্ট উপকৃত হ'ব, যথেষ্ট সহায় হ'ব। RIIMSত নিজৰ তথ্যখিনি লিপিবদ্ধ কৰক, টিচাৰ আইডি লাভ কৰক, আৰু লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰক। সকলোৰে ভাল কামনা কৰি, শুভ কামনা কৰি আমি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আৰু এনেকুৱা ভিডিঅ' বা শিক্ষাৰ লগত ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবলৈ, আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।